যদি আপুনি সঠিক মানুহৰ সৈতে বিয়াত বহে তেন্তে প্ৰত্যেকটো দিন ভেলেণ্টাইন ডে হয়। ভুল মানুহক বিয়া পাতিলে। সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসৰ সাংস্কৃতিক অনুষ্ঠানৰ পৰৱৰ্তী অংশ। সাংস্কৃতিক অনুষ্ঠানৰ আগৰ অংশখিনি মই আপোনালোকক আগৰ ভিডিঅ'টোত দেখুৱাইছোঁ। যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই সেইসকলে আগৰ ভিডিঅ'টো চাই ল'ব আৰু এতিয়া আহক পৰৱৰ্তী অংশখিনি আপোনালোকে উপভোগ কৰক। আৰু ভিডিঅ'টো চাই হ'লে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক লাইক কমেণ্ট কৰি জনাব। আমি আকাশবাণীৰ প্ৰতিষ্ঠা দিৱসৰ সাংস্কৃতিক অনুষ্ঠানৰ বাবে কোনো বাহিৰা শিল্পীক আমন্ত্ৰণ কৰা নাছিলোঁ। আমাৰ আকাশবাণীৰ ঘোষক ঘোষিকাসকলেই এই অনুষ্ঠানত নিজৰ গীত মাত আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। ইয়াত খুব সুন্দৰ সুন্দৰ অনুষ্ঠান সোমাই আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। ইতিমধ্যে আমাৰ কেক কাটা পৰ্ব শেষ হৈছে আৰু কেক কাটাৰ পিছতেই ৰাইজে খন্তেক বিৰতি লৈছে আৰু এই বিৰতিৰ সময়তে বিভিন্নজনে বিভিন্ন ফটো উঠিছে, বিভিন্ন কেমেৰাৰ সন্মুখত প'জ দিছে। সকলোৰে মনত উলহ মালহ আৰু আনন্দ, এক সুন্দৰ পৰিৱেশ, উখল মাখল পৰিৱেশ। বিশ্বজিৎ কাকতি ভাল এনাউন্সাৰ, ভাল অভিনেতা, ভাল আবৃত্তিকাৰ। মঞ্চতে এয়া নিবেদিতা গায়ন। ৰোমান্টিক জুটি প্ৰশান্ত গোস্বামী আৰু অমৃতা কৌৰ, সংগীতৰ এটা বিখ্যাত জুটি। এয়া গীত পৰিৱেশন কৰিবলৈ লৈছে। অলপ ৰোমান্টিক মুডত গাবা দেই দুইটাই।
মাক দেউতাকে মঞ্চত গান গাই আছে আৰু কণমানিটোক প্ৰাঞ্জলে ফুচুলাই আছে কেনেকৈ চাওকচোন। এয়া মঞ্চত জ্যোতি কলিতা এটি স্বৰচিত গীত পৰিৱেশন কৰিব। মঞ্চত এয়া প্ৰাঞ্জল শইকীয়া আৰু প্ৰাঞ্জল হৈছে সাংঘাতিক এণ্টাৰটেইনাৰ। একো পাৰফৰ্ম কৰিব কাগজ লৈ আহিছে একেবাৰে কাগজ লৈ আহিছে দালি ধৰক কমি গ'ল আৰু মানুহৰ ওজন বাঢ়ি গ'ল শেষৰ সময়ত ঘৰখিনি খালে আকৌ টবিয়াখিনি শেষত পানী দিলে কেনেকুৱা হয় তেনেকুৱা এটা গীত মানে কি আমাৰটোৱে চাইকেল গীতো আছে বাকী আৰু এটা অন্তৰা নাই নহয় তাত বহি পেলাই দেখিছোঁ এইটো এটা কম টেলেণ্ট নহয় তোমাৰ দিবগা ৰিহাৰ্চেলত কি কৰিছিলে দিলেই ধৰিম স্কেল আনে গীত লিখা মানে কিয় নাজানিব স্কেলত গাব দে সদায় ধূলি ৰয় জানো ধূলিয়েই মৰহি যায় আশাবোৰ সদায় ধূলি ৰয় জানো মৰহি যায় কিয় এনে হয় নুবুজো যে মই কিয় এনে সঁচাকৈ বিষাদৰ গান দেই ন সঁচাই বিষাদ লাগি Yo,
গৈছে দেই আগতে বেলেগ গাইছিলে তাকেতো নহয় প্ৰথমতে প্ৰেমৰ গালে প্ৰেমৰ দুখত এইবাৰ সংসাৰৰ দুখত যদি আপুনি সঠিক মানুহৰ সৈতে বিয়া বহে তেন্তে প্ৰত্যেকটো দিন ভেলেণ্টাইন ডে হয় ভুল মানুহক বিয়া পাতিলে প্ৰতিটো দিনেই শ্বহীদ দিৱস হয় অলস মানুহক বিয়া পাতিলে প্ৰতিটো দিনেই শ্ৰমিক দিৱস হয় ধনী মানুহক বিয়া পাতিলে প্ৰতিটো দিনেই নৱবৰ্ষৰ দিন হয় অপৰিণত মানুহক বিয়া পাতিলে প্ৰতিটো দিনেই শিশু দিৱস হয় প্ৰতাৰক বা মিথ্যাবাদীক বিয়া পাতিলে প্ৰতিটো দিনেই এপ্ৰিল ফুল হয় আৰু যদি বিয়া নাপাতে কি ক'ম প্ৰতিটো দিনেই স্বাধীনতা দিৱস এইবাৰ মঞ্চত গীত পৰিৱেশন কৰিবলৈ লৈছে মিতালী শৰ্মাই
চিদানন্দ দেৱগোস্বামীৰ ৰচিত এখনি আলেখ্য কলম এয়া পৰিৱেশন কৰিছে চিদানন্দ দেৱগোস্বামী, পূৰবী শইকীয়া, সোৱাগমণি মহন্ত আৰু লচি গগৈয়ে। মুখত ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা ইয়াৰ উৎপত্তি আৰু কাজলী মুখত ই পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে। আহোম ৰজা প্ৰতাপ সিংহৰ দিনত নাযাব মোমাই তামুলী বৰবৰুৱাই এই কলমৰ সাৰুৱা উৰ্বৰ ভূমিতেই সুপৰিকল্পিতভাৱে গঢ়ি তুলিলে 9খন গাঁও। সেয়ে নগাঁও। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কলম আৰু ব্ৰহ্মপুত্ৰৰ সংগমথলী কাজলীমুখৰ মাটিৰে খোল গঢ়ালে, সৃষ্টি কৰিলে অসমীয়া সংস্কৃতিৰ আন এক অপূৰ্ব গাম্ভীৰ্যপূৰ্ণ বাদ্য। এইখনেই কলম, নগঞা জীৱনৰ প্ৰাণ। কলমত বান আহে, দুয়োপাৰৰ মাটি পলস পৰে। কলমৰ সাৰুৱা দুপাৰে কৃষকৰ সপোন উঠলি উঠে। ধান, মাহ, সৰিয়হ মৰা পাতেৰে খুন্দ খাই পৰে কৃষকৰ ভঁৰাল। কবি ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কলমকে লৈ লিখিলে, সোণৰ কলম, ৰূপৰ কলম, সোঁতৰ চেৱে চেৱে নাচে। ৰূপেটিৰ বিৰাই জোনে ভুমুকিয়াই, নিশা কেতেকীয়ে মাতে। পাৰৰ বালি জ্বলি পোহৰে উমলি নাচে। নিয়ৰত কোমলি ধৰণী শীতলি পৰে। শীতলা ধৰণীৰ এপাৰে দূৰণিত গাঁৱৰ ঘৰবোৰে মাতে। ঘৰৰ আশে পাশে সেউজী গছনিত হেজাৰ বছৰে হাঁহে। ইপাৰে কাষত বহল ৰাজআলিয়ে নগৰ বিচাৰি লয়। মাজতে কলমে অকোৱা পকোৱা পানীবাট বাগৰি যায়। মনিচৰ পাৰঘাট পুৱা বা গধূলি কথাৰে মুখৰিত হয়। পুৱাৰ কলমত গঞাই গায়ে ধুৱে গধূলি কলহৰবোৰ। ভৰ দুপৰীয়া উঠিতে ৰিঙিয়াই কটনা উতলা সুৰ। মোৰে পাৰে পাৰে ৰজাৰ ৰাজ চকী, হেজাৰ বাহুৰে বল। কলমৰ পাৰৰে দোল দেৱালয়, মনিচৰ গঢ়নৰ ধন। কলমৰ কলিয়াবৰ তাৰ তলতে গদাধৰ হেজাৰৰ ঘৰ। মঞ্চত এইবাৰ গীত পৰিৱেশন কৰিবলৈ লৈছে ডিম্পল বৰাই।
বজাওঁতে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজিৰ আমাৰ এই গা গৰম কৰি দিলে মোৰ ভিডিঅ'টো লৈছিল নে বাৰু মই লৈছোঁ এই এইটো গোটেইটো লৈছোঁ কিবা আজি পুৰা ছাৰ্ভিচ দিছে দেই আপুনি কেমেৰামেন এটা লৈ ল'ব ইমান ছাৰ্ভিচ দিছে অকলে অকলে ইমান ভাল লাগিছে আটাইকেইটা অনুষ্ঠানে ইমান সুন্দৰ হৈছে এনেকুৱা লাগিছে যে মই বাহিৰত আৰু অন্য আমাৰ এইখিনিতে আবদ্ধ নাৰাখি যে এই অনুষ্ঠানখিনি মই আন চিন্তাৰাইজক আগত কৰিলোহেঁতেন কিন্তু কিমান ভাল পালেহেঁতেন সকলোৱে খুব সুন্দৰ এটা ষ্টেণ্ডাৰ্ড এটা ৰক্ষা কৰি এটা ব্যৱস্থা হৈছে মানে বৰ ভাল লাগিছে মানে আমাৰ আজি তেনেহ'লে আমি সামৰিছোঁ আমাৰ যথেষ্ট দেৰিও হৈছে এতিয়া আমাৰ অলপ ভাত পানী খোৱাৰ আয়োজনো আছে সকলোৱে যাতে একেলগে খায় আৰু আমি বাইদেউকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমানখিনি সুবিধা দিয়াৰ বাবে আৰু বিশেষকৈ বাইদেউ আজি নিজে বাদ্যযন্ত্ৰ বজাইছে এখন নিৰুমণি মহন্তৰ ফালে এখন লাইটটো কমিছে অকণ এইফালে হওক না অকণমান অকণমান নিবিতে অকণ এইফালে মানে এই ঘৰটো ইতিমধ্যে আমাৰ সাংস্কৃতিক অনুষ্ঠান শেষ হৈছে আৰু এতিয়া ৰাইজে ফটো ছেশ্যন চলাই আছে আৰু ইয়াৰ পিছতে আমি নিশাৰ আহাৰ চবেই একেলগে কৰিম আৰু সকলো ঘৰা ঘৰি গুচি যাম আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানসমূহ চাই আপোনালোকৰ কেনে লাগিল আপোনালোকে মোক লাইক কমেণ্ট কৰি জনাব আপোনালোকৰ লাইক কমেণ্টবোৰে মোক যথেষ্ট অনুপ্ৰাণিত কৰে মই যান্ত্ৰিক অসুবিধাৰ কাৰণে কেইটামান অনুষ্ঠান আপোনালোকৰ ওচৰত দেখুৱাব নোৱাৰিলোঁ তাৰ বাবে মই দুখিত মই অতি সোনকালে আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিম তেতিয়ালৈকে আপোনালোক কুশলে থাকিব আপোনালোকৰ পৰিয়ালৰ সৈতে ধন্যবাদ